তো গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজি ব্লগটো আমাৰ ফ্ৰেণ্ড পচন্দহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে আহিছোঁ আমি চাৰিটা ঘূৰিব যাম আৰু মানসে পিনে লুকাই আছে বুজিছে। সি মানে ব্লগত আহিব নিবিচাৰে, তো বলক আজি অলপ ঘূৰি ফুৰি আহোঁ, যিহেতু ফাগুন মাহ একদম ধুমুহা পূৰা উৰাই দিছে। তো বলক আৰু ই মোৰ ভিডিঅ' চাই চোৱা নে? ক'ত চোৱা? হে ইনষ্টাগ্ৰামত নে ক'ত? ইনষ্টাগ্ৰামত। কেনেকুৱা লাগে? অঁ ভাল লাগে ন? চাইছে সৰু ল'ৰাটো মোৰ ভিডিঅ' চাই। এইপিনে আমাৰ দুটা বাইক ৰেডি। আৰু গাইজ আজি বাইকখন এক্সচেঞ্জ কৰি চলাম। মোৰখন মানসে চলাব আৰু মানসৰখন মই চলাম। ইয়াৰ চবৰে N160 মানে ভালেই লাগে চলাই। বাইক চলাব জানা? এইটো আপোনাৰ ভাইটি হয়? ভালেই লাগে মোৰ ভিডিঅ' চাই। থেংক ইউ দেই। চাবা আৰু এতিয়া আমি গৈ আছোঁ বজাৰ ন। বজাৰত গৈ কিবা কিবি খাই লওঁ প্ৰথমে, আপোনালোকক ডেইলি ৰুটিন চব দেখুৱাওঁ ন। তো বলক আমি খাব আহি পাই গ'লোঁ আমাৰ কলেজৰ মোৰ ফ্ৰেণ্ড ৰেকিব। ৰেকিব ক'ত গৈছিলা? এই মই কলেজৰ পৰা আহিছোঁ কিবা খাব। খালানে নাই? খাইছোঁ। অঁ আমাৰ কলেজৰ হেৰি নেক্সট ইয়াৰ প্ৰেচিডেণ্ট কি হ'ব? কোনোবাই যদি আমাৰ কলেজৰ চাই আছা ভালকৈ চিনি ৰাখা। আৰু এজন এনেকুৱা এজন মানুহ যিজন মানে সৰুৰ পৰা কষ্ট কৰি আছে আৰু এনেকুৱা লাগিছে যেন ছাকচেছ পাই আছে। তোমালোকে ছাপোৰ্ট কৰিবা। এতিয়া আমি খাই বৈ ওলাই আহিলোঁ ন। এতিয়া অলপ বেলেগ খাই যাওঁ। গাইজ আহিছিলোঁ আমি ৰিলচ বনাবৰ কাৰণে। চাওক গোটেইকেইটা ইয়াত ৰখি দিছোঁ। আৰু গাইজ ৰিলচটো আজি বনাব নোৱাৰিম চাগে। চাওক কেনেকুৱা বতাহ মাৰিছে, কাপোৰ চাপোৰাই লৈ গৈ আছে, নইজ বহুত আহিছে, হয় নে নহয়? পচন্দৰ ৰিলচ বনাবৰ কাৰণে আহিছিলা ন। আৰু গাইজ এটা বস্তু আপোনালোকক দেখুৱাইছোঁ, হাতটো দিয়াচোন। এয়া চাওক টেটু চাওক, টেটু চাওক গাইজ। আৰু চাওক ইয়াতো লিখি দিছে নিজৰ নাম, কি লিখিছে মুখত একদম ঘৰত ধুনীয়াকৈ লগাই থৈ দিছে। আৰু ক'ৰবাত আঁকিছা নেকি? গাইজ আজি মানে ৰিলচটো মানে এনেকৈ মানে চিনেমেটিকত বনাইছোঁ, নেচাৰৰ লগত মেচ কৰি একদম চবৰে ধান খেতিৰ লগত ধুনীয়াকৈ বনাই দিছোঁ। গৈ আপোনালোকে চাই আহিব। ইলিয়াছ শ্বৰ্টছ বুলি আছে ইয়াৰ চবৰে নাম এইটো। আৰু গাইজ আমাৰ প্ৰশান্ত, তাৰো এটা ইনষ্টাগ্ৰাম পেজ আছে, নামটো কি তোমাৰ? পচন্দ শ্বৰ্টছ। মোৰে ফ্ৰেণ্ড এখন মোৰ নিচিনা নামটো কৈ দিছে দেই, আপোনালোকে কৈ চাই আহিব। তো গাইজ এতিয়া ধুনীয়াকৈ ৰিল চিল বনাই ল'লোঁ। বতাহ থাকিলেও মানে এডজাষ্ট কৰি আমি বনাইছোঁ, মানে এডিটিঙত মেচ হৈ যাব সেইকাৰণে। তো ৰিলচ বনাই ল'লোঁ, এইপিনে ছবি আমি ৰেডি হৈ গ'লোঁ। এতিয়া মানে ঘৰত গৈ আছোঁ আকৌ। তো বলক আগত কি কৰোঁ চব আপোনালোকে চাব পাৰিব। ভিডিঅ'টো পূৰা চাব দে আৰু ছাপোৰ্ট কৰিব, অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছোঁ যদি ফ'ল' কৰি দিব। গাইজ এতিয়া মানে কাপোৰ চেঞ্জ কৰি আহিলোঁ, মানে ঘৰত গুচি গৈছিলোঁ আপোনালোকক ক'লৈ। এতিয়া কাপোৰ চেঞ্জ কৰি তিনিটা আহি গ'ল, সিহঁতে মোক ভিডিঅ' বনাই দি আছে। তো গাইজ এতিয়া মই আছোঁ বৰ্তমান আমাৰ ঢিঙৰ জগন্নাথ মন্দিৰত। তো বলক আপোনালোকক এবাৰ আমাৰ ঢিঙৰ জগন্নাথ মন্দিৰ দেখুৱাই দিওঁ, কাৰণ আপোনালোকক এবাৰো দেখুওৱা নাই। তো বলক চাই থাকক। এতিয়া আমি আহি গ'লোঁ মনজাই আৰু আহি পালোঁ মোৰ দুজন ফ্ৰেণ্ড। হেৰি আমাৰ কি নাম তোমাৰ আছিল? মিনহাজুল আলম আৰু আমাৰ এইটো ভাই দুইটা আহিছে আমাৰ ঢিঙত। ক'ৰ পৰা আহিছা? আমি আহিছোঁ নগাঁও কামপুৰ কচুৱা পৰা। আৰু গাইজ সিহঁতে মোৰ ভিডিঅ' চাই, ভিডিঅ' চোৱা ন? ভিডিঅ' চাওঁ, ক'ত ফ'ল'ৱাৰ্ছ হয় তোমাৰ, ফ'ল'ৱাৰ্ছ হয় ইনষ্টাগ্ৰামত চাওঁ, ইউটিউবত চাওঁ, ফেচবুকত চাওঁ। আচ্ছা থেংক ইউ ছাপোৰ্ট কৰিবা দেই। তো এতিয়া আহিছিলোঁ ইয়াত খাবৰ কাৰণে, কিবা খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি গৈ আছোঁ অলপ কিবা কিবি খাবৰ কাৰণে, মানে এতিয়া কিবা কিবি খাই আহিছোঁ, মানে আকৌ ফ্লাইট কিবা কিবি খাম। কিবা কিবি খাম। অঁ লগ পাইছোঁ, খাম আৰু লগ পাইছোঁ, ইমান দিন ভাইটি দুটাক পাইছোঁ দে আৰু ইমান দূৰৰ পৰা আহিছে। ভাল লাগে এনেকুৱা মানুহ লগ পালে। আৰু গাইজ এতিয়া ভাইটি দুটাক ধুনীয়াকৈ খোৱা বোৱা পঠাই দিলোঁ। আৰু এতিয়া মই গৈ আছোঁ ঘৰত। মানে ভালেই লাগে এনেকুৱা মানুহ লগ পালে, বহুত দূৰৰ পৰা আহিছে। তো গাইজ এতিয়া ঠাণ্ডাৰ কাপোৰ চাপোৰ লগাই একদম ধুনীয়াকৈ ওলাই আহিছোঁ। আৰু গাইজ আজিৰ ব্লগটো এইখিনি আছিল। তো গাইজ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক বতৰটো একদম ধুনীয়া হৈ আছে, মানে ৰোমান্টিক, একদম বৰষুণ চৰষুণ দিব আৰু